পহিলা মাঘৰ দিনাই চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত অনুষ্ঠিত হ'ল ভোগালীৰ উৎসৱ। সাৰথীৰ কৰ্মকৰ্তাসকলে পুৱা বিভিন্ন স্থানত গৈ বৃদ্ধ বয়োজ্যেষ্ঠ লোকসকলক বস্ত্ৰ দান কৰি আশীৰ্বাদ লৈ আৰম্ভ কৰা কাৰ্যসূচীত সন্ধিয়া চিলাপথাৰ জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ বাকৰিত চিলাপথাৰ কবি সমাজ, নৱজাগৰণ সাহিত্য মঞ্চ, নেপালী সাহিত্য সভা, নিখিল ভাৰত বংগ সাহিত্য সন্মিলন, প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয় আৰু মাদৰী পথাৰ মহিলা সমিতিৰ সহযোগত অনুষ্ঠিত হ'ল এই অনুষ্ঠান। অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাসৰ সঞ্চালনাত আৰু সাৰথীৰ সচিব মনোজ দাস আৰু উপ সভাপতি ৰাজীৱ মজুমদাৰে আধৰুৱা অনুষ্ঠানত কাৰ্যসূচীত মাদৰী পথাৰ মহিলা সমিতিৰ উপদেষ্টা দময়ন্তী গগৈয়ে বন্তি প্ৰজ্বলন কৰে। সহযোগ কৰে প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সচিব ৰেণু বৰুৱা আৰু শকুন্তলা দাসে। চিলাপথাৰ কবি সমাজৰ সভাপতি কুমুদ দত্তই মঞ্চ উদ্বোধন কৰাৰ পিছতে উৰি গগৈৰ নেতৃত্বত এটা বিহু নৃত্যৰ অনুষ্ঠান মুকলি কৰে। অনুষ্ঠানত নম্ৰ কুমাৰ ভূঞাৰ দিল্লীৱালাৰ প্ৰেম শীৰ্ষক এক ব্যংগাত্মক কবিতা পুথি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল চন্দ্ৰ দেৱে। চিচি চাৰিআলিৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক নম্ৰ কুমাৰ ভূঞাৰ কবিতা পুথিখনৰ সন্দৰ্ভত উন্মোচকে হাস্য ব্যংগ কবিতাৰ জৰিয়তে সমাজৰ কঠিন বাস্তৱ ছবিখন উদঙাই দিছে কবি ভূঞাই। অনুষ্ঠানত উপস্থিত বৃহত্তৰ চিচি বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি বৰ্ণমালী মহন্তই যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজতো ৰাজ্যক একত কৰিবলৈ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে অভ্যৰ্থনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। সভাত কবি নম্ৰ কুমাৰ ভূঞা আৰু তেওঁৰ সহধৰ্মিনী বিজয়া ভূঞাৰ সমাজৰ বাবে আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে শংকৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ ৰয় আৰু কবি সোণাৰাম শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনায়। লগতে সম্বৰ্ধনা জনায় কেইবাজনো সাংবাদিক, সংগঠক আৰু সমাজকৰ্মীক। অনুষ্ঠানত প্ৰধান শিক্ষক মিত্ৰলাল শৰ্মা, লেখিকা সমাজৰ জিলা সম্পাদিকা যোগ গগৈ, প্ৰসেনজিৎ নম্ৰশূদ্ৰ, মহিলা সমাজৰ মঞ্জু দাস, দীপালী আৰ্য, মিণ্টু ভূঞা, শেফালী দাস আদি বহু লোক অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ মাজতে গীত, কবিতা আৰু নৃত্যই অন্যান্য কৰি তোলে পৰিৱেশ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। আমি নৱপ্ৰজন্মৰ আগত সঠিক আৰু পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰাৰ উদ্দেশ্যে চিলাপথাৰ সাৰথী স্বেচ্ছাসেৱী সংস্থা, চিলাপথাৰ কবি সমাজ, নৱজাগৰণ সাহিত্য মঞ্চ, বংগ সাহিত্য চিলাপথাৰ শাখা, নেপালী সাহিত্য সভা চিলাপথাৰ শাখা, মাদৰী পথাৰ মহিলা সমিতি আৰু প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আমি আজি চিলাপথাৰ জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত আমি সামূহিকভাৱে ভোগালী বিহু উদযাপন কৰিছোঁ। আৰু এই উৎসৱৰ লগত সংগতি ৰাখি আজি আমি পুৱা 60গৰাকীকৈ জ্যেষ্ঠ ব্যক্তিসকলক আমি শীত নিবাৰণৰ উদ্দেশ্যে আমি একোখনকৈ কম্বল বিতৰণ কৰিলোঁ। তাৰ পাছতে সন্ধিয়া আমি বন্তি প্ৰজ্বলনে আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাৰ পাছতে আছিলে মঞ্চ মুকলি, মঞ্চ উদ্বোধন কৰিলে আপোনাৰ কুমুদ চন্দ্ৰ দত্ত ডাঙৰীয়া দেৱে, চিলাপথাৰ কবি সমাজৰ সভাপতি। তাৰ পাছতে আছিলে আপোনাৰ চিলাপথাৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিক আজি আমি সম্বৰ্ধনা জনালোঁ। শেষত আমি অনুষ্ঠানটোত শৰাই আগবঢ়ালোঁ সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা। লগতে আমি সামূহিকভাৱে আজি আহাৰ গ্ৰহণ কৰিলোঁ। ধেমাজি জিলাৰ পৰা সঞ্জয় ৰাথৰ ৰিপৰ্ট, লোহিত নিউজ অসম।